পতিতা মই কবি কবিতা গগৈ বৰগোহাঁই আবৃত্তি আৰু অলংকৰণ প্ৰণৱৰঞ্জন শইকীয়া। কোন মই নুসুধিবা মোৰ পৰিচয়, নুসুধিবা মোৰ পৰিচয়। অন্ধকাৰ গলিৰ জ্বলি জ্বলি নুমাই যোৱা এডাল মাথো মমবাতি, যদিও অস্পৃশ্য ঘৃণনীয় সমাজ বৰ্জনীয় মই নিতৌ বহু পুৰুষক স্বাগতম জনাওঁ, স্বাগতম জনাওঁ মোৰ কুঠুৰিলৈ। লুকাচুৰি নীতি অনীতি অকুমাৰী কুন্তিময় নহয়, মহাসতী হ'বলৈ যাব নোৱাৰিলোঁ মই। অদেখা অজানা উচুপনিৰে নিষ্সন্তানক জলাঞ্জলি দিবলৈ, নিষ্সন্তানক জলাঞ্জলি দিবলৈ। নহয় মই কোনো আদ্য অন্ত ঘৰৰ সেই বিশেষ পোৱাৰী, মান সম্ভ্ৰম ৰাখিবলৈ অবৈধ সন্তানক ডাষ্টবিনত থাপিবলৈ আন্ধাৰৰ সুযোগ লৈ। ভদ্ৰ ভাষাত মই হেনো পতিতা, নাৰীৰ নামত মই কলংকিনী। প্ৰতিদিনেই মোৰ বিষযুক্ত আলিংগনাবদ্ধ কাৰোবাৰ সুপুত্ৰ বা কাৰোবাৰ মৰমীয়াল স্বামী। নহবই বা কিয়, নহবই বা কিয় তেওঁলোকে যে এৰো বুলিলেই এৰিব পাৰে নিজৰ বিবেক। মোৰ পদূলিত পইচাৰ বিনিময়ত চুম্বন কৰিব পাৰে মোৰ কুণ্ঠ চৌথত আন্ধাৰ গধূলিত। আৰু আৰু লওঁ বুলিলেই বুটলি লৈ ল'ব পাৰে মোৰ পবিত্ৰ পদূলিত সমৰ্পিত নিজৰ বিবেক বুদ্ধি ঘৰমুৱা উভতনি যাত্ৰাত। হে প্ৰতিপৰায়ণাসকল, তোমালোকৰ পবিত্ৰতা ৰক্ষা কৰি আমি পতিতা। তথাপিও ৰাজপথৰ মানসিক ৰোগী ভণ্টিজনী আজি বাৰম্বাৰ ধৰ্ষিতা। মানসিক ৰোগী ভণ্টিজনী আজি বাৰম্বাৰ ধৰ্ষিতা। আমাৰ সপোনবোৰৰ মৃত্যু হ'ল, আমাৰ সপোনবোৰৰ মৃত্যু হ'ল। পৰিচয়বোৰ ক'ত বা হেৰাই গ'ল? মই কাৰ আদৰৰ যি, তাই কাৰ ঘৰৰ লখিমী। অতৃপ্ত পূৰ্ণতা নাৰীত্বৰ, হেঁপাহ মাতৃত্বৰ নিষিদ্ধ জগতত প্ৰৱেশৰ জীয়া কাহিনীও আন্ধাৰতে ৰ'ল। নিষিদ্ধ জগতত প্ৰৱেশৰ জীয়া কাহিনীও আন্ধাৰতে ৰ'ল। আমাৰ পইচা কেইটাহে, পইচা কেইটাহে বৰ পবিত্ৰ, বৰ পবিত্ৰ। য'ত থাকে আশা, বৃদ্ধ পিতৃ মাতৃৰ ঔষধ পথ্য, ভাতৃ ভগ্নীৰ উচ্চ শিক্ষাৰে গঢ়া নিতুল সৎ চৰিত্ৰ। আমি দিনত পতিতা, সমাজ বৰ্জিতা, আন্ধাৰত আদ্ৰিতা। বুকুত শিল লৈ
প্ৰতিটো দিন উদযাপন কৰোঁ খেলৰ শীতেলিত। বিষাক্ত সৰ্পৰ দৰে শুহি লওঁ সমাজৰ বিষবাষ্প। তুলসীৰ দৰে নিকা কৰোঁ সমাজৰ বায়ু। হলেই বা তিল তিলকৈ জীৱন গলিত। হে প্ৰতিব্ৰতাসকল, নাৰীৰ নামত আমি কলংকিনী। তোমালোক হ'ব নোৱাৰানে পতিত উদ্ধাৰিণী? তোমালোক হ'ব নোৱাৰানে পতিত উদ্ধাৰিণী?